কাইলৈ ভণ্টি আহিব। আকৌ কাইলৈ মাজনী আহিব আৰু তাইৰ লগত তাইৰ লগৰ এজনীও আহিম বুলি কৈছে। হয় নেকি? পিছে লগৰজনী আমাৰ ঘৰত থাকিবলৈ ভাল পাব জানো? তাকেহে পাই, ছোৱালীজনী আহিম বুলি কওঁতে মনটো ভালেই লাগিছে বাৰু। খালি আকৌ লগৰজনী কেনেকুৱা বা হয়, মানে ধনী ঘৰৰ ছোৱালী নে কিয়ে নে, আকৌ আমাৰ ঘৰত থাকিবলৈ দিগদাৰে পাব নে কিয়ে নে, তাইৰ লগত আজি কথাটো পাতি চাব লাগিব ৰ। আজি ভণ্টিক ফোনটো কৰি সুধিবিচোন বাৰু, কেনেকুৱা বা কি হয়। আগতেই কথাটো জানি থলে মানে ভাল হ'ব আৰু। মই সুধিম বাৰু। তই এতিয়া বজাৰটো কৰি আনগৈ যা, কাইলৈ খাবলৈ লাগিব নহয়। আৰু মই কি কি আছে কি কি নাই চাই পেলাই তোক লিষ্ট এখন বনাই দিওঁ। তই বজাৰৰ পৰা গৈ বস্তু লৈ আহিবিগে দেই। পইচা পাতি হ'ব নাই তোৰ ওচৰত? কাইলৈহে আহিব, বজাৰটোনো এতিয়াই কৰিম নে? গধূলি কৰিলেও হ'ব দেখোন। আৰু পইচা পাতি হ'ব বাৰু, কেইটকামান আছে। নুজুৰিলে বাৰু তই কেইটকামান দিবি মোক, যদি আছে তোৰ ওচৰত। নহ'লে আৰু মই মোৰ লগৰটোৰ পৰা ধাৰলৈ ল'ব লাগিব আৰু। হ'ব বাৰু দে। এতিয়া মই ভিতৰবোৰ চাফ চিকুণ কৰোঁগৈ। আকৌ কাইলৈ লগৰজনী আহিম কৈছে নহয়, তাইৰ লগতে। আকৌ আমাৰ ঘৰত থাকি পেলাই বেয়া পালে আমাৰে বেয়া লাগিব পাই। তই এতিয়া ওলাই যাওঁ নেকি? মই ভাত পানী বনোৱাই নাই আকৌ। ছোৱালীজনীয়ে ফোন কৰিলে আৰু মই তোক চিঞৰি চিঞৰি মাতিছোঁ, তই ক'ত আছিলি অথনিৰ পৰা? খবৰটো দিবলৈ ওলাই আহিলোঁ। ভাত পানী বনাওঁগৈহে দেই, ৰ। মই বাৰীখনৰ পিছফালে আছিলোঁ আকৌ। চিঞৰা দেখি ভয়ে খাই গ'লোঁ। মই আকৌ কিবা হ'লেই নেকি আকৌ? হ'ব বাৰু দে, ভাতটো বনাবিগৈ আৰু মই অকণমান তিনিআলিটোৰ পৰাই আহোঁগৈ। ভাতটো অকণমান পাছত মই গুচি আহিম দে। ভাতটো বনাই থবি তই দেই। হ'ব বাৰু যা। মই আগতে ভাতটোৱে বনাই লওঁ দে। খাই বহে আৰু ৰুম চুম চাফা কৰিম। হ'ব দে। দেহি ইমান দিনৰ মূৰত ছোৱালীজনী আহিব পাই, মনটো ভালে লাগি গ'লগৈ বহুত দিন হ'ল ছোৱালীজনী নেদেখা। বাৰু দে, কাইলৈ ভালে ভালে পালেহি হ'ল আৰু ছোৱালীজনী দেহি। ৰূপহী, গম পাও নাই, কাইলৈ চেনিমাই জীয়েক আহিব নহয়। খুৰী মোক আকৌ কৈছিলে পাই, ছোৱালীজনী বোলে ৰাস চাবলৈ আহিম বুলি কৈছে। ৰাসটো দিন আছে বাৰু, এসপ্তাহমান আছে। তেহেঁতি বোলে আগতে আহিম বুলি ক'লে। আকৌ ইমান দিনৰ মূৰত আহিব, আকৌ ৰাসটোকে চাইনো কি গুচি যাবগৈ। সেইকাৰণে বোলে দুদিনমান আগতে থকাকৈ আহিম বুলি ক'লে। হয় নেকি? মোক আকৌ চেনিমাই ক'লে বোলে ছোৱালীজনী আহিব বুলি। আকৌ তাই মহা চিন্তা হৈছে নহয়, গম পাওঁ নাই। তাইৰ লগতে আকৌ ছোৱালীজনী আহিব বোলে। এতিয়া শুনিছোঁ বোলে ছোৱালীজনী বৰ ধনী ঘৰৰ ছোৱালী। এতিয়া ইহঁতৰ ঘৰত থাকিব পাৰে নে নোৱাৰে নে, তাই একদম মহা চিন্তাত পৰিছে আৰু, গম পাওঁনে? তাকেহে পাই, ধনী ঘৰৰ ছোৱালী আকৌ গাঁৱত থাকিব পাৰে নে নোৱাৰে নে, আমাৰ আৰু গাঁৱৰ জেগাবোৰ কেনেকুৱা আৰু। তাকে কি হয় আৰু, থাকিব চাগে তেনেকৈ মিলা প্ৰীতিৰে। তাকে কাইলৈ যদি তাই পাইহি এপাক যাম, ওলাবি। ছোৱালীজনী আমিও দেখা নাই নহয়, কেনেকুৱা বা হ'ল চহৰত পঢ়িবলৈ গৈছে। ককাইকটো ইমান কষ্ট কৰি তাইক পঢ়াইছে। বাৰু ভাল মানুহ হৈ ঘূৰি অহাটোৱে বিচাৰোঁ। ওলাবিচোন বাৰু, চাবলৈকে যাম কাইলৈ আমি দেই। খুৰী হ'ব বাৰু দিয়ক, ওলাব এপাক যাম কাইলৈ। বাবা তই উঠাই নাই, উঠ আকৌ। বাবা শুনিছানে নাই? উঠ আকৌ, ৰাতিপুৱা হ'ল নহয়, ভনীয়ে পাবহি অলপ পিছত। বাবা উঠ উঠ উঠ। ভণ্টি কি পাবহিয়ে হ'ল নেকি? পাবহিয়ে হ'ল আকৌ। তই উঠ, তিনিআলিৰ পৰা আনগে যা। হয় নেকি? তেতিয়াহ'লে মই মুখ হাতকেইটা ধুই যাওঁ আৰু। মই বেছি দেৰিলৈকে শুই দিলোঁ নেকি বাৰু? তো আকৌ চাচোন, ঘড়ীটো কেইটা বাজিলে? 10:30 বাজিলে। হ'ব দে, মই গৈ আহোঁগৈ, লৈ আহোঁগৈ সিহঁতক। পালেহিয়ে নেকি সিহঁতি? বালিবাট পাওঁতে মোক ফোন কৰিছিলে, টেম্পুত উঠিলো বুলি ক'লে। তই যাচোন বাৰু, আগবাঢ়ি যা। হ'ব বাৰু দে। দেখি ছোৱালীজনী আহিব, ৰাতি মোৰ টোপনি নাহিলে। যাওঁচোন, আগফালে ওলাই যাওঁ। নেকি? আহা, আমাৰ ঘৰ পামেই আৰু এতিয়া। বৰ চাগে কষ্ট হ'ল তোমাৰ ন? নাই সীমা, ক'তনো কষ্ট হ'ব। আৰু মই এনেও গাঁৱৰ জেগাবোৰ ভালেই পাওঁ। তেনেকেনো কেলে কৈছা তুমি? ভণ্টি আকৌ এইফালে পাৰ হৈ আহ। দাদা আহি ৰখি আছেহি দেখোন। আহা নেকি? আমাক দাদাই নিবলৈ আহিছে, আহা। হয় নেকি? ব'লা ব'লা। পালেহি
আৰু পালাহি তুমি? দাদা পালোহি আমি। পালোহি। মা 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 ঐ দেহি মাজনী পালিহি তহঁতি। নিকি মাজনী পালাহি? ভালে ভালে পালাহি নে? আন্টি আমি ভালে ভালে পালোহি আৰু। আহা আহা আহ মাজনী আহ, ভিতৰতে বহি আহ। ইমান দূৰ আহিছ আৰু পাই। তহঁতি ভোকে বিয়াহে কিবা খালি নাই তহঁতি ৰাস্তাত? মা এই বাছ ষ্টেণ্ডতে চাহ অকণ খালো আৰু। এতিয়া আমালৈ তুমি কি বনাইছানো? ঢেৰ বনাই থৈছো মাজনী। তহঁতি ভৰি হাতবোৰ ধুইহি অকমান বহি কৰি ল। ককাই বজাৰ কৰি আনি থৈছে নহয়, ঢেৰ বস্তু আনি থৈছে তহঁতি আহিবি বুলি। মই ঢেৰ বনাই থৈছো, তহঁতি চাবিচোন না ভিতৰলৈ আহ। হয় নেকি মা? ব'লা ব'লা আহ। বৈ ভণ্টি ভিতৰলৈকে বৈ। আৰু নিকি আহা ভিতৰলৈকে আহা। দেখোন ৰূপহী আহ ভিতৰলৈকে আহ। ছোৱালীজনী অহা দেখি আহিলো আকৌ। বোলো ছোৱালীজনী ইমান দিনৰ মূৰত আহিছে, আমিও চাই আহোঁগৈচোন কেনেকুৱাজনী হৈ আছে হেও। ভালে কৰিলে আকৌ। আহ ভিতৰলৈকে বৈ আহ। ছোৱালীজনীৰ লগতে আৰু এজনী আহিছে নহয়, চাহি আহ। তহঁতি ৰচোন দেই, ছোৱালীজনী মাতি আনেগে ৰ। মাজনী চহৰলৈ কৈ দেখোন গোটেইজনী বগীজনী হৈ আহিলি। হয়হে হয় আই, গোটেইজনী ধুনীয়াজনী হৈ আহিলি হেও। খুৰী কেনেকুৱা আপোনালোকৰ ভালনে? ভাল ভাল মাজনী। তই ভালে আছ? লগৰজনী কৰ? চিনাকি কৰাই দে আকৌ আমাৰ লগত। এই নিকি মোৰ লগত একেলগে পঢ়ে। নিকি এয়া আমাৰ ৰূপহী খুৰী আৰু এয়া আমাৰ বৰমা দেই। নমস্কাৰ আণ্টি। আমাৰ সীমা মাজনীৰ লগত থাকা ন? পিছে আমাৰ সীমা মাজনী কেনেকুৱা পাইছা? ভাল পাইছো আণ্টি, সেইকাৰণেতো মই সীমাৰ লগত গাঁৱলৈ আহিলো ন। ভাল কৰিলা পাই। কেইদিনমান থাকিবা নহয় ন? মায়ে কৈছিলে বাৰু ৰাসলৈকে থাকিবা বুলি। ৰাস চাই যাম বুলি ভাবিছো আণ্টি। মই ৰাস একদম সৰুতেই চোৱা, মানে ককাহঁতৰ ঘৰলৈ যাওঁতেই চোৱা। আমাৰ ককাহঁতৰ ঘৰো আগতে গাঁৱতেই আছিলে, এতিয়াহে তেওঁলোক চহৰলৈ উঠি আহিলে। তাৰপিছৰ পৰা আমি ৰাস চোৱাই নাই ক'তো, সেইকাৰণে সীমাৰ লগতে আহিলো আৰু ৰাস চাবলৈ বুলিয়ে। ভাল কৰিলা আকৌ মাজনী। পিছে ৰাস অকল চাই গ'লেই নহ'ব, তুমি আমাৰ গাঁওখনো চাবা, আমাৰ ঘৰলৈও যাবা এপাক। সীমা এই মাজনীকো আমাৰ ঘৰলৈ লৈ যাবা এপাক দেই। বৰমা লৈ যাম আকৌ। আমি এই আবেলি ওলাই যোৱা কথাই আছিলে, অকণমান গাঁওখন তাইক ফুৰামগৈ বুলি ভাবিছিলোঁ পাই। তেতিয়াহ'লে লৈ যাবি আকৌ। একেবাৰে ৰাস মঞ্চটো দেখাই নিবি আৰু। সেইদিনাখন আৰু গোটেই মানুহ ভিৰ হৈ থাকিব, ৰাস মঞ্চটোনো তাই ক'ত দেখিবলৈ পাব? অকল নৃত্য নাটিকাবোৰহে চাব লাগিব। লৈ যাম বৰমা। তাইক এই ৰাস মঞ্চটোৰ ফালে নিয়াৰ কথাই আছিলে, একেবাৰে এপাক ঘূৰি আহিমগৈ আৰু বোলো। হেৰি নহয় ৰূপহী, তহঁতি অকণমান মই চাপনি এটোপা কৰি আনোগৈ, একেলগে খাম আৰু গোটেইকেইজনীয়ে ৰ। মই এই পোনে ভাতকেইটা খাই উঠিছিলে পাই, আকৌ চাহকণো খাওঁ খাওঁ লাগিছিলে। তহঁতিও আহিলি ভালেই হ'ল। পিছে অকণমান তহঁতি দেই, মই চাহকণ কৰি আনোগৈ। যা যিয়ে আৰু চহৰৰ পৰা মিঠাই আনিছে, যা চাহপানী এটোপা আমিও খাওঁ যা। কলে গৈছিলে? চেনিমাই বমাৰ পৰা আহিলো পাই। সিহঁতৰ সীমাবাই আহিছে নহয়, সীমাবাইক চাবলৈ গৈছিল আকৌ সীমাবাইৰ লগত ছোৱালীজনী আহিছে। বৰ ধুনীয়া পাই ছোৱালীজনী, একদম বাৰ্বিজলৰ নিচিনা হেও। সীমাবাই আহিছে নেকি? সীমাবাই কেতিয়া আহিলে আকৌ? আজি আগবেলাতে পালেহি হপাই। তাকে ৰূপহীক ক'লো বোলো বৈচোন যাওঁ, চেনিমাই জীয়েকক চাওঁগৈ কেনেকুৱাজনী হ'ল। চহৰলৈ যোৱাৰ পৰা আৰু দেখাই নাই নহয় তাইক। তই যাবি আকৌ এপাক। যাব লাগিব আকৌ, মই আকৌ গমেই নাপাওঁ নহয়। পিছে তইনো ক'লৈ যাওঁ এতিয়া? মই লাকিহঁতক পাওঁগৈ। তাই আকৌ ৰাস নাচিব নহয়, গোপী ওলাব হপায়। কিবা কিবি বস্তু মাকে আজি বজাৰ কৰি আনিছে নেকি? মোক দেখোন আহোঁতে কৈ থৈ আহিলে আহিবলৈ, সেইকাৰণে বোলো চাই আহোঁগৈচোন। যা। সীমা, গাঁৱলৈ আহি মোৰ সঁচাকৈ বহুত ভাল লাগিছে জানানে? তোমালোকৰ গাঁওখন বহুত ধুনীয়া হয়। হয় নেকি? মই আকৌ ভাবিছিলোঁ তুমি বেয়াই পাবা নেকি। নাই কেলে বেয়া পামনো, মোৰ সঁচাকৈ বহুত ভাল লাগিছে জানানে? ইয়াত চাৰিওফালে সেউজীয়াই অকল,
আমাৰ টাউনততো এইবোৰ নেদেখোৱে ন, চহৰত গোটেই ডাঙৰ ডাঙৰ বিল্ডিং, ইয়াত ইমান এটা শান্তি পৰিৱেশ নহয়, সঁচাকৈ ভাল লাগি জানানে। মোৰ দেখোন ইয়াৰ পৰা যাবলৈ মন যোৱা নাই। হয় নেকি? তেতিয়াহ'লে থাকি যোৱা ইয়াতে একেবাৰে। ভণ্টি, তহঁতি ইয়াত পালিহি? দাদা, তই আহিলি ভালেই হ'ল। তই নিকিক অকণমান আগলৈকে লৈ যাচোন, মই ঘৰলৈ যাওঁ, মোৰ কাম দুটামানো আছে। নিকি, তুমি দাদাৰ লগতে যোৱা এডোখৰ দেই, অকণমান আগৰ পৰা আহিবাগে। নে তুমি দাদাৰ লগত যাবলৈ বেয়া পাবা নেকি? নাই নাই সীমা, বেয়ানো কেলৈ পাম, মই দাদাৰ লগতে যাম দিয়া। ঠিক আছে তেতিয়াহ'লে যোৱা দাদা, এই বেছি দূৰলৈকে নিব নালাগে, অকণমান আগৰ পৰাই লৈ আহিবি দেই। ঠিক আছে ভণ্টি, আহা নেকি? নিকি, পিছে তোমালোকৰ ঘৰত কোন কোন আছে? মই, মোৰ মা আৰু পাপা। তোমাক মা পাপাই আমাৰ ভণ্টিৰ লগত গাঁৱলৈ আহিবলৈ দিলে? দিলেতো, কাৰণ মই গাঁও বহুত বেছিয়ে ভাল পাওঁ। হয় নেকি? সঁচাকৈ জানানে, ইয়াত অকল গাঁওখনে নহয়, মানুহবোৰো বহুত সহজ সৰল, বহুত মৰমীয়াল। আমাৰ গাঁৱৰ মানুহবোৰ তেনেকুৱাই, চহৰৰ মানুহৰ নিচিনা নহয়। হ'ব আমাৰ চহৰৰ মানুহবোৰ ইমানো বেয়া নহয় আৰু। বাৰু বাৰু ধেমালি কৰিছোঁ দিয়া, ব'লা আমি এতিয়া ঘৰলৈ যাওঁ, গধূলিয়ে হ'ব হ'ল, নহ'লে আকৌ ভণ্টিয়ে চিন্তাই কৰি থাকিব। ব'লা ব'লা। বাবা, চাওঁতে চাওঁতে কাইলৈ দেখোন ৰাস পালেহিয়ে পাই। পৰহিলৈ ছোৱালীকেইজনী যামগৈ বুলি কৈছে সিও। মনটো বেয়াই লাগিছিলে পাই, আহিছিলেহে যাব হ'লেই সিহঁতৰ। তাকেহে পাই, মোৰ দেখোন মনটো কিবা ভালহে লগা নাই মা। ভণ্টিহঁতি গ'লেগে সঁচাকৈ বেয়াই লাগিব। তোৰ ভনীয়াই গ'লে বেয়া লাগিব নে ভনীয়াৰ লগৰজনী গ'লেগেহে তোৰ বেয়া লাগিব? মা কি যে ক নহয়। চব জানিছো তোৰ কথা, ভনীয়ে আৰু মই তোক এইকেইদিন লক্ষ্যহে কৰি আছো। তেনেকুৱা একো নাই অ' মা, কি যে কোৱা নহয়। চামচোন বাৰু, মই আৰু ভনীয়ে ভবাটো হয়নে নহয়গে। মাজনী, যাবাগে আৰু তুমি, আৰু দুদিনমান থকা হ'লে বৰ ভাল লাগিলেহেঁতেন মাজনী। একো নহয় মা, কেলেনো কান্দিছা তুমি, আকৌ আহিমেই দেখোন। আৰু চোৱাচোন, মই ঘৰত থাকিলে মানে মোৰ কলেজো ক্ষতি হ'ব, আৰু নিকিও দেউতাকে ফোন কৰি আছে ন, আমি অহা বহুত দিন হ'ল, সেইকাৰণে যাবগৈ লাগিব। কাইলৈ পৰা কলেজ, কাইলৈ পৰা নহয়, ক্লাছটোতো আজিৰ পৰাই দিছিলে, আজিতো আমাৰ ক্ষতিয়ে হ'ব মা, তুমি দুখ নকৰিবা আকৌ, আমি আকৌ আহিম নহয়। আণ্টি, আপুনি দুখ নকৰিব, আমি আকৌ আহিম। মোৰটোতো বহুত ভাল লাগিলে ইয়াত থাকি, মোৰটোতো যাবলৈ মনেই নাছিলে, কিন্তু উপায়ো নাই, ক্লাছো আছে, কলেজো ক্ষতি হ'ব ন, সেইকাৰণে আমি যাব লাগিব আণ্টি, আমি আকৌ আহিম বাৰু দিয়ক। নিকি মাজনী, ইয়াত থাকি কেনেকুৱা পালা নাজানো আৰু, বেয়াই পালানে ভালেই পালানে, তোমাৰ কেনেকুৱা লাগিলে, কি দিব পাৰিলোঁ আমি নাজানো আৰু নিকি মাজনী, বেয়া পাই নাযাবা আৰু দেই, আমি দেখিছাই আৰু আমি দুখীয়া মানুহ, আমি এনেকেই থাকোঁ আৰু। নাই নাই আণ্টি, বেয়ানো কেলে পাম, মোৰ ইয়াত থাকি বহুত ভাল লাগিলে গম পাই নাই। কলেজ বন্ধ হোৱা হ'লেতো ইয়াতে থাকিলোঁ হয়, কিন্তু উপায়ো নাই ন, কলেজটোতো খুলিবই, মানে ক্লাছটোতো আজিৰ পৰাই হৈছে, সেইকাৰণে যাব লাগিব আণ্টি, আপুনি দুখ কৰি নাথাকিব, আমি আকৌ আহিম দেই। মা, তুমি দুখ কৰি নাথাকিবা, আমি আকৌ আহিম নহয়, মই দেখোন চহৰত পঢ়িবলৈহে গৈছোঁ, মইতো ঘৰলৈকে ঘূৰি আহিম, তুমিনো কেলে ইমান দুখ কৰিছা। আৰু 19 তাৰিখমানৰ পৰা চাগে আমাৰ এক্সামেই দিব, তাৰ পিছত দাদাক এপাক যাবলৈ ক'বা, লগতে তুমিও এপাক যাবা আমাৰ ওচৰলৈ, আমি ক'ত থাকোঁ, কেনেকৈ থাকোঁ চাই আহিবা আকৌ মা। ঠিক আছে দে মাজনী, ভালে ভালে থাকিবি আৰু নিকি মাজনী, দুইজনী ভালে ভালে থাকিবা আৰু আকৌ আহিবা দেই। মই বাৰু তোমালোকৰ পৰীক্ষাৰ পিছত মইতো যামেই যদি পাৰোঁ, নহ'লে দাদাকে পঠিয়াই দিম আৰু এপাক তোমালোকৰ ওচৰলৈ দেই মাজনী। ঠিক আছে মা, আমি এতিয়া গৈ থাকোঁ, নহ'লে আমাৰ দেৰিয়ে হ'বগৈ তাত পোৱালে। ঠিক আছে যা মাজনী, ককায়ে দাদাক বাছ ষ্টেণ্ডলৈকে থৈ আহিব, সিও যাম কৈছে আগবঢ়াবলৈ। ঠিক আছে মা, আমি আহিছোঁ।
ঠিক আছে আণ্টি, আপুনি ভালকৈ থাকিব দেই, আমি আহিছোঁ। যোৱা মাজনী, যোৱা। ভণ্টি যা গৈ যা, বাছ আহিলেই। গৈ পালে ফোন এটা কৰিবি দেই। আৰু পৰীক্ষা শেষ হোৱাৰ পিছত মই যাম বাৰু এপাক। ঠিক আছে দাদা, আমি যাওঁ। ভালে ভালে থাকিবি তয়ো, মাক চাবি ভালকৈ দেই। নিবিৰ, ভালকৈ থাকিবা। আমি গৈ থাকোঁ আৰু বহুত ভাল লাগিলে ইয়ালৈ আহি। আৰু তুমিও যাবা আমাৰ এক্সাম শেষ হোৱাৰ পিছত। ঠিক আছে নেকি, মই যাম বাৰু দিয়া। এতিয়া তোমালোক যোৱা দেই। ঠিক আছে, আহিছোঁ আমি দাদা। হেৰি শুনিছেনে, আপোনাক একদিন কথা এটা কম বুলি ভাবি আছোঁ মই। কি কথা আকৌ, কোৱাচোন বাৰু। এই মাজনী দেখোন মই গাঁৱৰ পৰা অহাৰ পিছৰ পৰা তাইৰ লক্ষণবোৰ বৰ এটা ভাল দেখা নাই। কেলে, কি হ'ল আকৌ তাইৰ? গা চা বেয়া নেকি আকৌ? গা চা বেয়া হোৱা হ'লেতো বাৰু ভালেই আছিলে, ডক্টৰৰ ওচৰত নি পিনে তাইক ঠিক কৰিব পাৰিলোহেঁতেন। কিন্তু এতিয়া গা বেয়া নহয়, তাইৰ কাহিনী বেলেগ। কালি মই ভাত খাবলৈ মাতিবলৈ যাওঁতে সকলোবোৰ কথা গম পাই আহিছোঁ। কাহিনী বেলেগ মানে? কি কাহিনী আকৌ? এই গাঁৱলৈ যে গৈছিলে সীমাৰ লগত ৰাস চাবলৈ যাম বুলি, এই সীমা বুলি কোৱাজনী বোলে ককাইকেইটা আছে। সেই ককাইকৰ লগত প্ৰেমত পাগল হৈছে। কালি কথাটো গম পাই পেলাই মই তাক বহুত বুজালোঁ বুজিছেনে, কিন্তু তাই মোৰ কথা নুশুনিলে। মই উপায় নোহোৱাতহে আপোনাৰ আগত ক'ব লগা হৈছে। তাৰমানে এনেকৈ হ'লে বৰ মই ভাল দেখা নাই কিন্তু সিহঁতক। আপুনি এবাৰ বুজাওক, নহ'লে এনেকৈ হ'লে কিন্তু তাই কোনদিনাখন কি কাণ্ড কৰি দিয়ে ক'ব নোৱাৰি। তাতকৈ আমি ভাল ধনী ঘৰ ল'ৰা এটা চাই পেলাই বিয়া দিয়াই ভাল হ'ব। ৰ'বাচোন, মই বুজালে কিজানি বুজি পায়েই। তুমি আৰু বুজাই নোৱাৰা কাৰণে তুমি আৰু কি বিয়া দিবলৈ ওলালা নি ছোৱালীজনী? ইমান সৰু ছোৱালীজনী এতিয়াই বিয়া দিম নি? তাতে আমাৰ এজনীয়ে ছোৱালী। ৰ'বা, তাইক মই বুজাই চাব লাগিব। তাই মোৰ কথা পেলাব নোৱাৰে কেতিয়াও। বুজাব, মোৰ কথাই নুশুনিলে আপোনাৰ কথাহে শুনিব। প্ৰেমত গোটেইজনী একদম আউলি বাউলি হৈ আছে। এতিয়া তাই কাকো চিনি নাপায় মাক বাপেক কোন। কালি মোক যিখিনি কথা ক'লে তাই, ইমান সৰু ছোৱালীজনী হৈ, তাই আকৌ মোক উল্টা শিক্ষা দিব পৰা হ'ল। নাজানো আৰু কি যাদু কৰিলে সেই ল'ৰাটোৱে। তাতে গাঁৱৰ ল'ৰা বাৰু, ল'ৰাটোক বাৰু আমি তাইক যেনিবা বিয়া দিলোঁৱেই, তাই বাৰু থাকিব কেনেকৈ তাৰ লগত চাওকচোন বাৰু। ৰ'বা তুমি বৰ অধৈৰ্য হোৱা। মই বুজাম নহয় এতিয়া। পিছে তাই ক'ত গ'ল? তাইক মাতাচোন। এতিয়া যি হওক যি নহওক হেষ্ট নেষ্ট কৰি পেলাওঁ। ৰ'ব, তাইক মাতি দিওঁগৈ। মাজনী, কি হৈছে তোমাৰ? তোমাৰ মাৰা মুখৰ পৰা যে মই তোমাৰ ঢেৰ কথা শুনিবলৈ পাইছোঁ। এতিয়া মুখে নামাত কেলে? কালি দেখোন তোৰ মুখ বহুত চলিছিলে। পাপা, আচলতে মই গাঁৱলৈ যে গৈছিলোঁ, তেতিয়াই মই সীমাৰ ককায়েক নিবিৰৰ লগত মই প্ৰেমত পৰিলোঁ পাপা। কি কথা ক'বলৈ আহিছা তুমি? তুমি মানে ৰাস চাবলৈ যাম বুলি কৈ গাঁৱত এয়াহে কৰি থৈ আহিলা ন? নহয় পাপা, নিবিৰ সঁচাকৈ বহুত ভাল ল'ৰা। মই তোমালোকক লগ কৰাই দিম নহয়, চাবা তোমালোকেও ভাল পাবা তাক। আৰু হ'ব পাৰে সিহঁতে দুখীয়া, কিন্তু সিহঁতৰ মনবোৰ বহুত ভাল হয় মা। আৰু সি মোক বহুত সুখত ৰাখিব জানানে। আৰু মই সঁচা কথা ক'বলৈ গ'লে মোৰ গাঁৱৰ পৰা আহিবলৈ মনেই নাছিলে জানা পাপা। সিহঁতৰ মৰম ভাল পোৱাবোৰ দেখি মোৰ সঁচাকৈ আহিবলৈ মন যোৱা নাছিলে। তুমি খং নকৰিবাচোন পাপা, তোমাক মই তাক লগ কৰাই দিম নহয়, তুমি তেতিয়া নিজেই গম পাবা। তুমি কি কথা কৈ আছা? তুমি এবাৰ নিজে ভাবি চাইছানে? তুমি মোৰ ছোৱালী হৈ তুমি কি গাঁৱত বিয়া হ'বা? সেইটো মই কেতিয়াও হ'বলৈ নিদিওঁ। মাজনী, তুমি এইবোৰ যি কৰিলা যি নকৰিলা সেইবোৰ এতিয়া তুমি চব পাহৰি যোৱা। এতিয়া তুমি নতুনকৈ নিজৰ জীৱনটো আগবঢ়াই লৈ যোৱা মাজনী। মাজনী, বাপে কথাটো ঠিকেই কৈছে। তই এবাৰ আমাৰ দুটাৰ কথা ভাবচোন। তই যদি তালৈ বিয়া হৈ যাৱ, আমাক মানুহে অলপ হাঁহিবনে বাৰু? তাতে চহৰৰ আমি আটাইতকৈ ধনী মানুহ,
আৰু তই কি গাঁৱত গৈ বিয়া হবি? তাতে ল'ৰাটোৱে বোলে একোৱেই নকৰে, বেকাৰ ল'ৰা। তই কি পাগল হৈছ নেকি মাজনী? নহয় মা, নহয় পাপা, নিবিড় সঁচাকৈ বহুত ভাল ল'ৰা আৰু মই তাৰ লগত বহুত সুখত থাকিব পাৰিম মা। আৰু সি বেকাৰ নহয় মা, সি নিজে বাৰীত খেতি কৰি নিজে পইচা ইনকাম কৰে মা। তুমি তাক কেনেকৈ বেকাৰ বুলি ক'ব পাৰিলা? আৰু মই তাৰ লগত তেনেকৈয়ে সুখী হ'ম মা। হেৰি, মই আপোনাক কোৱা নাছিলোঁ যে আমাৰ এই পাগল হ'ল বুলি? তাৰ প্ৰেমত পৰি পাগল হ'ল। আমাক মাক আৰু বাপেকক তাই পাহৰি গ'ল। শুনিছে তাইৰ মুখত কিমান ডাঙৰ ডাঙৰ কথা। তাই বোলে সেই খেতি কৰা ল'ৰাটোৰ লগত তাই সুখত থাকিব পাৰিব। ইয়াত তাই AC নহ'লে থাকিব নোৱাৰে। কলেজ গ'লে মানে গাড়ীত পঠাব লাগে, ড্ৰাইভাৰ দি পঠাব লাগে, আৰু তাত তাই কি গৰম হাৱাত থাকিব, টিঙৰ ঘৰৰ তলত থাকিব তাই। মাজনী, মাৰে কথাটো ঠিকেই কৈছে। তুমি অকণমান কথাটো ভালকৈ ভাবাচোন। তুমি কি কাম কৰিবলৈ ওলাইছা? তুমি আমাক সঁচাকৈ কি লাজত পেলাম বুলি ভাবিছা নেকি মাজনী? তেনেকুৱা কথা নহয় মা, তাক মই সঁচাকৈ বহুত ভাল পাওঁ আৰু মই তাক এৰিব নোৱাৰোঁ, মই তাক পাহৰিব নোৱাৰোঁ মা। তুমি বুজি নোপোৱা কেলে? হেৰি, তাই কথাই কথা নহ'ব। আপুনি মহেশ্বৰক কওক আমাৰ মাজনীলৈ ল'ৰা এটা চাবলৈ, আৰু আমি অতি সোনকালে তাইক ইয়াৰ পৰা বিয়া দি পঠিয়াব লাগিব। নহ'লে কি কাণ্ড কৰিব, আমাক তাই গোটেই নাক কাণ কাটি চেছ কৰিম বুলি ভাবিছে। তাতকৈ আপুনি মহেশ্বৰক আজি পঠিয়াই দিয়ক, এইকাৰণে চবতকৈ ধনী ল'ৰা এটা চাবলৈ। মা, তোমালোকে অকণমান বুজি পোৱাচোন। মই নিবিড়ক মই সঁচাকৈ বহুত ভাল পাওঁ মা। আৰু তোমালোকে মোক যিমানেই ধনী ঘৰত বিয়া নিদিয়া, মই তাৰ অবিহনে মই কেতিয়াও সুখত থাকিব নোৱাৰোঁ মা। তোমালোকে প্লিজ বুজি পোৱা নাই মোক মা। নাই মাজনী, বহুত হ'ল তোমাৰ কথা, এতিয়া আৰু নহ'ব। হেৰি, মহেশ্বৰক মাতক আজিয়ে, আৰু এলে ল'ৰা চাবলৈ পঠাওক। মা, পাপা, প্লিজ শুনাচোন। মই সঁচাকৈ নিবিড়ৰ অবিহনে থাকিব নোৱাৰোঁ মা। তোমালোকে বুজি নোপোৱা কেলে? তোমালোকে লাগিলে যিমানেই ধনী ঘৰত নিদিয়া মা, মই সঁচাকৈ থাকিব নোৱাৰোঁ তাৰ অবিহনে। প্লিজ মা। চুপ, একদম চুপ। তোৰ এটা কথাও নচলিব এতিয়া। প্লিজ পাপা, বুজোৱা নাই মাক, বুজোৱা নাই পাপা। তুমিও বুজা নাই কথাটো। মই নিবিড়ৰ অবিহনে সঁচাকৈ থাকিব নোৱাৰোঁ পাপা। প্লিজ বুজোৱা নাই পাপা। যোৱা, একদম ভিতৰত যোৱা। আৰু শুনিছা, এই ভাগৰ ফোনটো এই হাতত নিদিবা। আৰু এই ভাগৰ ফোনটো তুমি থোৱা ওচৰত। যোৱা, ভিতৰলৈ যোৱা তুমি। পাপা, প্লিজ এনেকুৱা নকৰিবা তোমালোকে। মই তোমাক যাবলৈ কৈছো নে ভালে ভালে? নিকি, কি হৈছে বাৰু? তাইক দেখোন ফোন কৰি আছো, ফোনটো ছুইচ অফ দেখাই আছে। কি হ'ল বাৰু? তাই কথাবোৰ ঘৰত চাগে মানি নাই লোৱা। আৰু মানিনো কেলে ল'ব তাইক? কাৰণ তাই বহুত ধনী ঘৰৰ ছোৱালী। মই তাই অকাদৰ নহয়েই। তাইক মই তথাপিও প্ৰথমতেই বুজাইছিলোঁ, কিন্তু তাই চব ঠিক হৈ যাব বুলি ক'লে। কিন্তু মই এতিয়া কি কৰিম বাৰু? নিকি দেখোন মই একো তাইৰ লগত কথা পাতিবও পৰা নাই। কি হ'ল বাবা? আজি 3 দিনমানৰ পৰা চাই আছো, তই দেখোন মনটো বৰ মাৰি থাকিবলৈ লৈছ। কিবা হৈছে নেকি তোৰ? নাই মা, আজি 3 দিনেই হ'ল নিকিৰ লগত মই কোনো ধৰণৰ কথাই পাতিব পৰা নাই। তাই ফোনটো ছুইচ অফ দেখাই আছে, আৰু ভণ্টিক ফোন কৰোঁতেও ভণ্টিয়ে কৈছে তাই কলেজো অহা নাই। কি হৈছে মই বুজিয়ে পোৱা নাই। আমাৰ দুটাৰ প্ৰেমৰ কথা তাই ঘৰত ক'ম বুলি কৈছিলে। কোৱাৰ পিছতে তাইক চাগে এনেকুৱা কৰিছে নে কি, মই একো গম পোৱা নাই মা। মোৰ দেখোন কিবা কিবিহে লাগিছে মনটো। হয় নেকি? তেনেকুৱা কৰিছে নেকি তাইক? ৰচোন ৰ, মন চনবোৰ বেয়া নকৰিবি। পিছে হয়ো, তাই ইমান ধনী ঘৰৰ ছোৱালী, তাইকতো আমাৰ ঘৰলৈ কেনেকৈ দিব? আমি হৈছোঁ দুখীয়া মানুহ বাবা। আমি বাওনা হৈ চন্দ্ৰলৈ হাত মেলিব নালাগে বাবা। যদি তাই ঘৰৰ মানুহে বেলেগলৈ দিম বুলি ভাবিছে, তেতিয়াহ'লে দিয়ক দে বাবা, তই ইয়াত দুখ নকৰিবি। একো নহয় দে, আমাৰ নিচিনা মানুহৰ ঘৰত তাই কেনেকৈ থাকিব কচোন বাবা? তাইও ঘৰৰ মানুহে তাইক ইমান মৰমত ডাঙৰ দীঘল কৰিছে ন, সেইটো আমি দুখ কৰি লাভ নাই বাবা। হয় বাৰু মা, কথাটো বাৰু মিছা নহয়। তইও ঠিকেই কৈছ। বাপেক মাকেনো মোৰ নিচিনা দুখীয়া ল'ৰাটোলৈ কেলে দিব তাইক? আৰু চবতকৈ মোৰ তাইক ভাল লাগে, তাই ধনী ঘৰৰ ছোৱালী হয় যদিও তাই অকণো অহংকাৰ নাই মা।
আমাৰ ঘৰৰ লগত ইমান ধুনীয়াকৈ মিলি গৈছিলে তাই। সেইকাৰণে মোৰ তাইক বেছিকৈ ভাল লাগিলে জাননে। হ'ব আৰু দে, মন কাণবোৰ বেয়া নকৰিবি। ভাতকেইটা খাই লহি কালি পৰহিৰ পৰা দেখোন ভাতকেইটাও তই ভালকৈ খোৱা নাই। তই এইবোৰ কথা চিন্তা কৰি কৰি নিজৰ স্বাস্থ্যটো হানি নকৰিবি বাবা। যদি বিধাতাই লিখিছে তেতিয়াহ'লে তাই তোৰে হয় বাবা। তই সেইটোৱেই ভাবি ল'বি আৰু সেইটোৱেই। তাতকৈনো আৰু মই কি ক'ম বেছিকৈ। তাকেহে মা, আমাৰ নিচিনা দুখীয়া মানুহবোৰৰ সপোনে হৈ থাকে সদায়। আমি বিচৰা বস্তুবোৰ কেতিয়াও ল'ব নোৱাৰোঁ। কি কৰিবি আৰু, ভাগ্যত এয়াই লেখা আছে আমাৰ। বাৰু মই ভাতকেইটা বাঢ়োঁগৈ, দুয়োটাই একেলগে ভাত খাওঁগৈ হেৰি মাজনী দেখোন আজি 3 দিন হ'ল তাই ভাত পানী মুখত একো দিয়া নাই। এনেকৈ হ'লে কি হ'ব বাৰু? তাকেও কথাটো ময়ো লক্ষ্য নকৰা নহয়, লক্ষ্য কৰি আছোঁ। আমাৰ ডিচিশ্যনটো বাৰু ভুল হৈছে নেকি? কিজানিবা আকৌ আমি বেছি ধনী ঘৰৰ ল'ৰা চাবলৈ গৈ ছোৱালীজনী আকৌ বিপদতে পেলাম নেকি? তাকেহে পাই, ময়ো দেখোন চিন্তাতহে পৰিছোঁ এইকেইদিন তাইৰ যিটো অৱস্থা হৈছে। এৰা, নহ'লে আমি তাই বিচৰা ল'ৰাটোৰ লগতে বিয়া দিম বুজিছানে। তাইও সুখত থাকিব পাৰিব আৰু তাই সুখটোৱে আমাক লাগে। আমাৰনো আগলি পিছলি বুলিবলৈ কোন আছে? তাইয়ে আছে অকল। দুখীয়া হ'লেও আৰু পিছত আমাৰ সম্পত্তিবোৰতো তাইৰে হ'ব। তাই সেইটোকে কৰোঁ নেকি ন? তাকেহে ময়ো ভাবিছোঁ কথাটো। ঘৰত বোলে বাপেক নাই ল'ৰাটো, মাক আৰু সিয়ে থাকে। আৰু ভনীয়েকজনীটো আমাৰ এই লগৰে, তাইকো বিয়া দি উলিয়াই দিব। পিছত আৰু তেতিয়া যদি আৰু মিলেগৈ তেতিয়া মাজনী আৰু তেওঁ মাকক আৰু ল'ৰাটোক আমাৰ ঘৰলৈকে লৈ আহিব পাৰিম একেবাৰে আৰু। হয় বাৰু দিয়া, এইটোকে কৰা যাওক। তুমি যোৱা, মাজনীৰ লগত কথাটো পাতাগৈ আজি। নিজকে আৰু তাই কষ্ট দি থাকিব নালাগে। আৰু তাই কষ্টটো দেখি আমাৰো দেখোন ভাল লগাই নাই মনবোৰো। তো তাই বিচৰাটোকে কৰা যাওক দিয়া। তাই যদি ভাবিছে সুখত থাকিম বুলি, যোৱা মাজনীক আজি কথাবোৰ তুমি কোৱাগৈ যোৱা। ঠিক আছে বাৰু দিয়ক। আজি 3 দিন হ'ল মই নিবিৰৰ লগত কথা পাতিব পৰা নাই। নিকি মাজনী, উঠা আৰু কান্দি থাকিব নালাগে, উঠা। তোমাৰ সুখৰ কাৰণে আমি যিকোনো কৰিব পাৰিম। দেউতাই মই কথাটো পাতিলোঁ, এবাৰ নিবিৰক আমাৰ ঘৰলৈকে লৈ আহিবা মাজনী। কি মা, তুমি সঁচাকৈ কৈছানে? মাজনী, মই সঁচাকৈ কৈছোঁ। তুমি নিবিৰক আমাৰ ঘৰলৈ এপাক কাইলৈকে মাতি দিবা, আৰু লগতে তেওঁৰ মাককো মাতি দিবা আমাৰ ঘৰলৈকে। এবাৰ আমি ভালদৰে কথা বতৰা পাতি ল'ব লাগিব নহয়। ঠিক আছে, মই এতিয়া নিবিৰক ফোন কৰিম। পিছে নিবিৰক ফোন কৰিবলৈ মোৰ ফোনটো দিয়া, সেইটোতো তোমাৰ ওচৰতে আছে। সেইটোতো মই পাহৰিয়ে গৈছিলোঁ। ৰ'বা, মই আনি দিছোঁ দেই মাজনী। ঐ মা, ঐ মা। কি হ'ল বাবা, ইমান চিঞৰি আহিছে যে, কিবা হ'ল নেকি? মা, বহুত ডাঙৰ ভাল খবৰ আছে। এইমাত্ৰ নিকিয়ে মোক ফোন কৰিছিলে আৰু কৈছে যে সিহঁতৰ মাক দেউতাকে কাইলৈ তোমাক আৰু মোক মাতি পঠিয়াইছে মা। হয় নি? এইটোচোন বহুত ভাল খবৰ। নে আকৌ মাক বাপেকে পলচি কৰি মাতিছে নেকি আকৌ হেও? মোৰ ল'ৰাটোকো মাৰিব নেকি আকৌ তাত পাই? এইবোৰ ডাঙৰ ডাঙৰ মানুহৰ কথা ক'ব নোৱাৰি নহয়। নাই মা, নিকিহঁতৰ মাক দেউতাক তেনেকুৱা নহয়। আৰু তেওঁলোকৰ মাক বাপেকে আমাৰ গোটেই কথাবোৰ মানি লৈছে মা, সেইটো কাৰণেহে মাতিছে আমাক। বৰ ভাল খবৰ, বৰ ভাল খবৰ দেই দেখি। কৃষ্ণ কৃষ্ণ ভগৱান, মোৰ ল'ৰাটো যে মনৰ ইচ্ছাটো তুমি পূৰণ কৰিলা প্ৰভু। চাবা আৰু দেই, আগলৈও যাতে ভালে ভালে পাৰ হয় আৰু দিনবোৰ প্ৰভু। মোৰ ল'ৰাটো একদিন নাখাই শুকাই খিনাই গৈছিলে হেও। এইবোৰ এতিয়া বাদ দিয়া মা, আহা ঘৰলৈ। কাইলৈ নিকিহঁতৰ ঘৰলৈ লৈ যাবলৈ পিঠা পনা কেইটামান বনোৱাহি, আৰু কি নাই মোক ক'বা বোলা, ময়ো বজাৰৰ পৰা আনি দিওঁ। বৈ আৰু সেই কি কয়, মাজনীক খবৰ এটা দি দিবি।
মাজনীকো মাতি দিবি নহ'লেকে তাতে লগ হ'ম আৰু গোটেইকেইটা। অঁ মা সেইবোৰ চব হ'ব, তুমি একো টেনশ্যন ল'ব নালাগে, এতিয়া তুমি খালি ঘৰলৈ আহা। বৈ 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 শুন বৈ বৈ। বাবা ইমান ডাঙৰ ঘৰ। তাকেহে মা, মোৰ দেখোন কিবা ভয় ভয় নিচিনাহে লাগিছে। নিকি ইমান ধনী ঘৰৰ ছোৱালী, আৰু মোলৈ তাইক কেনেকৈ দিব বাৰু মা? তাকেতো বাবা কিবা আকৌ সিহঁতি পলিচি কৰা নাইতো, মোৰ দেখোন ভয় ভয় নিচিনাহে লাগিছে দেই। মোৰ ভয় ভয় নিচিনাহে লাগিছে মা। নিবিৰ নিবিৰ আণ্টি, আপোনালোক পালেহি? আহা আকৌ ভিতৰলৈ, বাহিৰতে ৰখি আছে যে। অঁ নিকি আমি পালোহিয়ে, ব'লা ব'লা গৈছোঁ ব'লা। মা অ মা, পাপা অ পাপা। অঁ আপোনালোক পালেহি ন? অঁ 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 পালোহি পালোহি আমি। পিছে নিবিৰ তুমিয়ে হয় ন? অঁ ময়ে হয় নিবিৰ। আমাৰ মাজনীক বিয়া পাতি নি খুৱাব পাৰিবা? তাইক তুমি আমাৰ সমান সুখ দিব পাৰিবা? আচলতে মই ইমান ধনী ঘৰৰ ল'ৰা নহয়, মোৰ অৱস্থা পাতি একেবাৰে বেয়া। মই খেতি কৰিহে চলোঁ, ঘৰখন তেনেকেই চলাওঁ, আৰু ভণ্টিকো ইয়াত মই তেনেকেই পঢ়াই আছোঁ। আৰু এই কথা নিকিয়ে ভালদৰে জানে। মই তাইক মই বস্তু বাহনিৰ সুখ দিব নোৱাৰিলেও, কিন্তু মোৰ মৰম তাইক মই কেতিয়াও কমাই দিব নোৱাৰোঁ, কাৰণ তাইক মই বহুত ভাল পাওঁ। আৰু নিকি সঁচাকৈ সুন্দৰ মনৰ এগৰাকী নাৰী হয়। তাই ধনী দুখীয়ালৈ একো অহংকাৰ নাই তাই। সঁচাকৈ জানেনে, নিকি মাজনী বহুত সুন্দৰ মনৰ এগৰাকী ছোৱালী। আপোনালোকে তাইক বহুত ভাল সংস্কাৰ দিছে। বহুত এনেকুৱা মানুহ দেখিছোঁ যোন ইমান ধনী ঘৰৰ হৈও বহুত অহংকাৰ, দুখীয়া মানুহ তেওঁলোকে মানুহ বুলি গণ্য নকৰে, কিন্তু নিকি মাজনীক চালে দেখোন। হয় নেকি নিকি? আজি তোমাক লৈ আমি বৰ গৌৰৱ অনুভৱ কৰিছোঁ। তুমি সঁচাকৈ বৰ সুন্দৰ মনৰ এগৰাকী ছোৱালী, আৰু তোমাৰ পচন্দ কিন্তু মই মানিব লাগিব দেই নিকি। মই কৈছিলোঁ নহয় মা পাপা, দেখিলা নিবিৰ কিমান ভাল ল'ৰা। মইতো তোমালোকক কৈছিলোঁৱে যে নিবিৰক এবাৰ লগ পালে মানে গম পাবা সি কেনেকুৱা মনৰ ল'ৰা হয়। আচলতে কি জানা মা, মৰম ভাল পোৱা ধন সম্পত্তিৰে জুখিব নোৱাৰে মা। এতিয়া তুমি মোক বহুত ধনী ঘৰৰ ল'ৰা এটালৈ বিয়া দিলেও হয়তো মই সুখত থাকিব নোৱাৰোঁ, যিমানখিনি মোক নিবিৰে সুখ দিব মা। হয় মাজনী, মই সকলোবোৰ অনুতপ্ত কৰিব পাৰিছোঁ এতিয়া। আচলতে মই ভাবিছিলোঁ তই ইয়াত ইমান ধুনীয়াকৈ আৰামত থাক, তাত গৈ বা তই কেনেকৈ থাকিবি, তোৰ সুখৰ কাৰণেহে এইখিনি কৰিব লৈছিলোঁ মাজনী। মই সকলো বুজি পাইছোঁ মা। তুমি এজনী মাক হিচাপে মোক কেতিয়াও দুখত থকাটো দেখিব নিবিচাৰা, সেইটো মই বুজি পাইছোঁ মা। কিন্তু এটা কথা ঠিক যে সুখ কেতিয়াও ধন সম্পত্তিৰে জুখিব নোৱাৰি। মোৰ ছোৱালী দেখোন বৰ ডাঙৰ ডাঙৰ কথা ক'ব পৰা হৈ গ'ল। সকলোবোৰ ঠিক হ'লেই যেতিয়া আমি দেখোন বিয়নী বুলিয়ে মাতিব পাৰোঁ, নে কি কয় বিয়নী? হয় আকৌ বিয়নী।